যোৱা সময়ত আমি যোৱা বছৰতো আমি আমাৰ মুছলপুৰ অঞ্চলত যেহেতু আমি আমাৰ এই অঞ্চলবিলাকত বহুত মানে গৰীব আমাৰ গাঁওবিলাকত আমাৰ আই মাতৃ আমাৰ বাইদেউসকলে বিহু নাচিবলৈ খুব ইচ্ছা কৰে, কিন্তু আমি দেখা পাওঁ আমাৰ অঞ্চলবিলাকত মানে এটা বিশৃংখলা পৰিৱেশত বিহু ইয়াতে ডেন্স হয়। যোনটো আমাৰ খাম বাগুৰুম্বা যোনটো আমাৰ ট্ৰেডিশ্যনেল ডেন্স, ইটো ডেন্স কৰিবলৈ যোনটো ইয়াৰ যোনটো আৱাজ, সেই আৱাজ এটা থাকে মানুহ আমাৰ বুকুৰ মানে আমাৰ বিশেষ কৰি আমাৰ বড়ো সমাজৰ এটা বুকুত ধুপধুপনি এটা আহে। আৰু এই শব্দটোৰ কাৰণে আমাৰ বাইদেউসকলে সদায় মানে এটা মানে এই আমেজ যোনটো সেইটো ল'বলৈ মানে পৰা নাছিলে, কিন্তু ইয়াক মই এটা বুজি পেলাই অলপ মই ৰিয়েলাইজ কৰি পেলাই মই ভাবিছোঁ যে আমাৰ গাঁৱত যিহেতু তামা বা লোহাৰ লগত মানে কিছুমান গাঁওবিলাকত আমি দেখা পাইছোঁ বহাগ ফেষ্টিভেল চেলিব্ৰেশ্যন কৰা, গতিকে এইটো যাতে বন্ধ হ'ব পাৰে তাৰ কাৰণে মই যোৱা বছৰ 30টা আৰু এই বছৰ আমি 40টা আমি আমাৰ বাইদেউসকলক গাঁও আমাৰ যি মানে বড়ো গাঁও আছে সেই গাঁওবিলাকত এই মানে খাম আৰু চিফুং এইটো বিতৰণৰ কাৰ্যসূচী আজি ইয়াত চলা হৈছে। এই দুটা বস্তু একেলগে মই সাঙুৰাই লৈছোঁ, কাৰণ আমি গম পাওঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অলৰেডি ঘোষণা কৰিছে যে এইবাৰৰ কাৰণে বিহু নেক্সট বাৰৰ কাৰণে বড়ো সমাজৰ কাৰণে এটা বড়ো সমাজক বিশ্ব দৰবাৰত নিয়াৰ কাৰণে যি মানে আমাৰ বড়ো মানুহৰ যি এটা ইচ্ছা আছিল যে এই পৃথিৱীত যে এজন বড়ো জাতি এটা কালাৰফুল জাতি মানে যুগ যুগ ধৰি ইয়াত জীৱন যাপন কৰি আছে, আৰু এইটোকে আমি বিশ্বক দেখুৱাৰ কাৰণে আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন, এই সপোনটোত আমি বাস্তৱ কৰিবলৈ আমি অলৰেডি আমি এই কাৰ্যসূচী আমাৰ অঞ্চলবিলাকত চলি আছে। আৰু আজিৰ যোনটো কাৰ্যসূচী ইয়াৰ লগত এইটো সাঙুৰাই লৈ পেলাই একেলগে মানে এই যোনটো একেলগে বুলি ক'ব পাৰে আৰু কি পাৰ্চেণ্ট অলৰেডি আমাৰ বড়ো সমাজত বাগুৰুম্বা ডেন্সটো এইটো ট্ৰেডিশ্যনেল ডেন্স। মেক্সিমাম মানুহে 90% বাইদেউসকলে আমাৰ বাগুৰুম্বা নাচিবলৈ জানে, কিন্তু যিহেতু গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত যাব তাত কিছুমান নিয়ম কানুন আছে, সেই নিয়ম আইডিয়া এইবিলাকৰ এটা ট্ৰেইনিং এটা হ'ব, আৰু সেই ট্ৰেইনিংবিলাকত যাতে আমাৰ মুছলপুৰ সমষ্টিৰ পৰা বেছিছে বেছি ভাগ ল'ব পাৰে তাৰ উদ্দেশ্য ৰাখিও আমি এই কামটো কৰিছোঁ। আচলতে মই ৰাজনীতিক ব্যক্তি নহয়, মই আচলতে এজন মানে সাধাৰণ এটা ব্যক্তি আছিলোঁ। সাধাৰণৰ পৰা মই নিজৰ জীৱন যাপন কৰাৰ কাৰণে মই কণ্ট্ৰেক্টাৰী কাম কৰিলোঁ। তাৰপিছত মই সমাজটো মই আগৰ পৰাই চিনি পাওঁ, সমাজে কোনটো ভাল পায়, সমাজে কেনেকুৱা থাকি ভাল পায়। জেনেৰেলি মই নিজে নৰ্মেল মানুহ যিহেতু মই বুজি পাওঁ, গতিকে মই যিহেতু ঈশ্বৰৰ দেন মোৰ তাত যিখিনি লাগে মই নিজৰ হৈছে বুলি মই অনুভৱ কৰোঁ। গতিকে মই নিজৰ দৰমহাৰ যিখিনি টকা পাওঁ, এইবাৰো মই 4 মাহৰ দৰমহা লগাই পেলাই এই কাম চিফুং খেৰাইবিলাক কিনিছোঁ। গতিকে মোৰ যি দৰমহা থাকিব গোটাই দৰমহাটোকে মই আমাৰ ৰাইজৰ কাৰণে মই উচৰ্গা কৰিম বুলি নিৰ্বাচনতো কৈছিলোঁ। আজি এইটোৱে কাম মই কৰি আছোঁ, মই খুব ভাল পাওঁ। বহুত মানে